फारसे फोथायनाय थागोन आरो भारतनि सार्वभौमत्व आरो खौसेथिखौ रैखा खालामगोन अदेबानि आंनो मावनो होनाय बिबानखौ मावफुंगोन। माननीय सदस्य देवेंद्र चंद्र प्रसाद आई Honorable Speaker sir, মই এটা ক্লাৰিফিকেশ্যন বিচাৰিছো আজি দিনত আমি ইএম হিচাপে ওয়ার্ড কৰিবলৈ আহিছো না এমসিএল হিচাপে ওয়ার্ড কৰিবলৈ আহিছো আমি এমসিএল এটাও আমি এমসিএল অবিল হোৱা নাই এমসিএল ওয়ার্ড ল'ব লাগে ইএম হিচাপে কেনেকৈ ওয়ার্ড ল'ব লাগে ঠিক আছে আমি এমসিএল হিচাপে অ্যালফাবেটিক্যালি লও এলফাবেটি যদি লয় নম্বৰ বড় তেখেতে কেনেকৈ আঠাল প্ৰথমে খালে এটো মোৰ অবজেকশন আছে গোবিন্দ বসুমতাৰী তেখেতে সেকেন্ড লৈছে মোৰ ইটো অবজেকশন আছে it should be repeated alphabetic rules and rules of কোনো ইয়াৰ মানে ফেভারিটিজমটো ইয়াত নচলিব ইয়াত কোনো ফেভারিটিজমটো নচলিব ইয়াত আমি সকলোৱে আমি ইলেক্টেড মেম্বাৰ্স হয় আমি আজি এমসিএল শপত গ্ৰহণ কৰিবহে আহিছো আমি ইয়াত ইএম বা বেলেগ পোষ্টত আমি ইয়াত কৰিবলৈ অহা নাই প্লিজ এতিয়া আপুনি কৈছে যে মানে ফ্লোর টেস্টৰ কাৰণে বুলি কৈছে আপুনি প্ৰথমতে আপুনি গতি কৰিছে প্ৰথম অটিকি সেৰেমনিহে হ'ব ইয়াৰ পিছতে আপুনি বাকিখিনি কোনটো পৰ্যায়ত যায় সেইটো ফাৰ্ষ্ট এতিয়া যিটো ফাংচন চলি আছে এই ফাংচনটো বৰ জ্ঞান